আচলতে খাই আছা দেখো বাল আমার তুমি শেষ করিয়া আকো আদাল লয় গুড মর্নিং গাইজ সানডে ৰবিবাৰ তাৰ বাবে আজি অলপ দেৰিকৈ উঠিলোঁ এয়া আৰু মই সানডেৰ দিনা কি কি কৰোঁ আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'ত উঠিলোঁ এতিয়া আমি ৰাতিপুৱাই ব্ৰাছ কৰিব লাগিব ব্ৰাছ এতিয়া মই ব্ৰাছ লওঁ কলগেট ল'লোঁ এতিয়া ব্ৰাছত এইটো লগাই দিলোঁ কলগেট এইটো লগাই দিলোঁ এইটো কলগেট লগাই দিলোঁ দি কিনে এতিয়া মই আকৌ জেগাত ৰাখিম কলগেটটো থৈ দিলোঁ ব্ৰাছ কৰোঁ অলপ খাই থাকক মোক দোৱা এতিয়া খাব লাগিব চাহ মুচি অলপ আমাৰ এল'ভেৰা বহুত ভাল বহুত কমকে ভাল এল'ভেৰা তাৰপিছত তাৰ মাজতে অলপ ফুল আছে ফুল বনাব লাগিব চাহ বনাম এতিয়া মই চাহ বনাম ফ্ৰেছ লাগে আৰু যদি সেই লাল চাহ হয় বেছি ভাল হয় আৰু মই এনেও গাখীৰ দিয়া চাহ ৰাতিপুৱা নাখাওঁ কাৰণ মোৰ গেষ্ট্ৰিক বহুত সেইকাৰণে মই লাল চাহ বনাওঁ তেওঁলোকে মায়ে ইয়াতে মায়ে পাত পানী নেকি বটি দিছে মোৰ গেষ্ট্ৰিক নিকাৰ কাৰণে পাত পালেং বুলি ক'লে আমাৰ গাঁৱতে থাকে এইটো বহুত ভাল বুলি কয় গেষ্ট্ৰিকৰ বাবে হওক বা পেটৰ কিবাখিনি বেমাৰ হ'লে বহুত ভাল বুলি কয় সেইকাৰণে মই লাগিছে বহুত কেম্পা লাগে চাহ বনাম লাল চাহ এইবোৰ এতিয়া আমি মায়ে মই খাম মই ল'লোঁ সেইখিনি মায়ে খাব মায়ে এতিয়া কাটিব বিচাৰিছে ভাত বনাই আছে কি বনাই আছে বা কি বনাইছা ব্ৰাহ্মী শাকটো মানুহৰ দেহৰ কাৰণে বহুত ভাল মানুহৰ চকুৰ কাৰণে ভাল আৰু স্মৃতি শক্তিৰ কাৰণে ভাল বুলি কয় বহুতে এই ব্ৰাহ্মী শাক চাওক আমি ৰাতিপুৱা সাজ ব্ৰাহ্মী শাক আৰু ভাতেৰে খাম আৰু বটা বনাইছে বোলে মায়ে ঝাড়ু দিয়া এনেকৈ নহয় এনেকৈ ঝাড়ু দিয়া অঁ পাৰিছে গোটেই চাফা কৰি দিলে বোলো ঝাড়ু দিব দে বোলো ঝাড়ু দিয়া মই এতিয়া শ্বুটিং আছে আমাৰ আমাৰ ঘৰৰ এটা ইউটিউব চেনেল আছে তাতে শ্বুটিং শ্বৰ্ট ফিল্ম দে তাৰ শ্বুটিং আছে তাৰ শ্বুটিঙৰ বাবে মই যাই আছোঁ এতিয়া শ্বুটিঙত লগ পাম আপোনালোকক আমি শ্বুটিঙৰ কাৰণে ৰেডি হৈছোঁ আমি বস্তুবিলাক লৈ লৈছোঁ এতিয়া আছে মাল খাৱা চিন আচলতে খাই আছা দেখো বাল আমার তুমি শেষ করিয়া আকো আদাল লয় আছে আমাৰ শ্বুটিং চলি আছে তাৰপিছত আহিব আৰু বেলেগ বেলেগ আৰু ফাংচনৰ নামত কেৱল নিচা কৰিছে মই গান বিৰি চিগাৰেট অলপ আমাৰ ডাইলগ চলি আছে
কেৱল নিচা কেৱল নিচা ভাং বিড়ি চিগাৰেট চাদা কত যে কি খায় চব নিচা 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 খোৱা নাই। এই চাওক গাইছ আমাৰ এতিয়া কামবিলাক চলি আছে এই চাওক এইবিলাক ফিটিং কৰি আছোঁ ষ্টেণ্ড আৰু এইবিলাক আমি দেখাই আছোঁ এতিয়া শ্বুটিং কৰি ঘৰত আহিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্টত জনাই দিব কেনেকুৱা হৈছে এতিয়া বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক